নমস্কাৰ, আপোনালোকে চাই আছে SKN News 24। বন্ধুসকল, পলকতে চাওঁ আহক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ যাওঁতে দুৰ্ঘটনাগ্ৰস্ত চৰকাৰী বিষয়া এজনৰ সৈতে শোকাবহ ঘটনা। ঘটনাস্থলীত উপস্থিত আৰক্ষী। ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নিৰ্বাচনী কামত নিয়োজিত বিষয়াৰ বাহনত প্ৰচণ্ড সংঘৰ্ষ ট্ৰাকৰ। হঠাতে নিহত চাপৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী ৰুমিও ঘোষ। আহত চাপৰ চক্ৰ বিষয়া শশী ভূষণ ৰাজকোঁৱৰ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ বিষয়া দীপাংকৰ অধিকাৰী। নিৰ্বাচনী কাম কাজৰ বাবে গৈ আছিল ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ। ঘটনাস্থলীত উপস্থিত আৰক্ষী। পৰৱৰ্তী খবৰ, য়েমেনৰ হৌথি বিদ্ৰোহীও সোমাই পৰিল পশ্চিম এছিয়াৰ যুদ্ধত। ইয়াৰ লগে লগে অধিক জটিল হৈ পৰিল বিশ্বৰ বাণিজ্যিক পৰিস্থিতি। ইজৰাইলৰ ওপৰত মিছাইল ড্ৰোনেৰে হৌথি বিদ্ৰোহীৰ আক্ৰমণ। হৌথিৰ মুখপাত্ৰই স্পষ্ট কৰিলে যুদ্ধত চামিল হোৱাৰ কথা। লোহিত সাগৰৰ জলপথ নিয়ন্ত্ৰণ কৰি আছে হৌথি বিদ্ৰোহীয়ে। হৰমুজ প্ৰণালী বন্ধ হোৱাৰ পিছত লোহিত সাগৰৰ জলপথো বন্ধ হোৱাৰ উপক্ৰম। ইফালে পূব হৰমুজত আমেৰিকাৰ MQ-9 ৰিপাৰ ড্ৰোন ধ্বংস কৰাৰ দাবী ইৰাণৰ। ইৰাণী সেনাৰ এয়াৰ ডিফেন্সে ধ্বংস কৰে উচ্চ প্ৰযুক্তি সম্পন্ন ড্ৰোনখন। এই পৰ্যন্ত আমেৰিকা ইজৰাইলৰ 138খন ড্ৰোন ধ্বংস কৰিছে ইৰাণৰ এয়াৰ ডিফেন্সে। জৰ্ডানৰ এটা মাৰ্কিন বায়ুসেনা শিবিৰত আক্ৰমণৰো দাবী ইৰাণৰ। আজৰাকত থকা মুৱাফাক চাল্টি বায়ুসেনা শিবিৰত ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ। ইজৰাইলৰ পৰা অহা বাতৰি অনুসৰি ইৰাণে বৃদ্ধি কৰিছে মিছাইল আক্ৰমণ। মধ্য দক্ষিণ আৰু উত্তৰ ইজৰাইলত ধাৰাসাৰ মিছাইল আক্ৰমণ ইৰাণৰ। ইজৰাইলৰ বীৰ সেৱাৰ এটা ৰাসায়নিক উদ্যোগত আঘাত হানিছে তেনে এটা মিছাইলে। লেবাননৰ পৰাও হিজবুল্লাই আক্ৰমণৰ তীব্ৰতৰ কৰিছে ইজৰাইলৰ ওপৰত। ইজৰাইলে দাবী কৰা মতে ইৰাণৰ মিলিটাৰী পাৰমাণৱিক ঘাটিত আক্ৰমণ প্ৰায় সম্পূৰ্ণ। পৰৱৰ্তী খবৰ, ইন্ধনৰ সংকটৰ মাজত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত। আগন্তুক 60টা দিনলৈ নিৰ্দিষ্ট তেল ডিপুৱে বিক্ৰী কৰিব পাৰিব কেৰচিন। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজপত্ৰিত ঘোষণা। কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত, তেল ডিপুত বিক্ৰী হ'ব কেৰচিন। ইন্ধনৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। 60 দিনৰ বাবে শিথিল কৰা হ'ল কেৰচিন বিক্ৰীত থকা নিষেধাজ্ঞা। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজপত্ৰিত ঘোষণা। আগন্তুক 60টা দিনলৈ নিৰ্দিষ্ট তেল ডিপুৱে বিক্ৰী কৰিব পাৰিব কেৰচিন। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কেৰচিন উপলব্ধ হ'ব মুকলি বজাৰত। ৰাজহুৱা খণ্ডৰ তেল ডিপুৰ জৰিয়তে বিক্ৰী হ'ব কেৰচিন তেল। প্ৰতিখন জিলাত দুটাকৈ তেল ডিপুক দিয়া হ'ব কেৰচিন তেল বিক্ৰীৰ অনুমতি। দেশৰ 21খন কেৰচিন মুক্ত ৰাজ্য স্বায়ত্তশাসিত অঞ্চলতো বিক্ৰী হ'ব কেৰচিন তেল। ৰন্ধন গেছৰ বিকল্প হিচাপে কেৰচিন তেল যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা। বাছনি কৰা তেল ডিপুৱে মজুত কৰি ৰাখিব পাৰিব 5000 লিটাৰলৈ কেৰচিন। ইন্ধনৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ নামত ভয়াৱহ কাণ্ড। কংগ্ৰেছ প্ৰাৰ্থীৰ ঘৰৰ সন্মুখতে শেষ কৰি দিয়াৰ চেষ্টা। চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য। কংগ্ৰেছ প্ৰাৰ্থীক লৈ দুৰ্বৃত্তৰ ভয়ংকৰ অপচেষ্টা। কংগ্ৰেছ প্ৰাৰ্থীক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ। চিচিটিভিত বন্দী এই চাঞ্চল্যকৰ দৃশ্য। নিজ বাসগৃহৰ সন্মুখতে বলেৰো বাহনেৰে মহতিয়াই নিয়াৰ চেষ্টা। জোনাইৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাজু মেদকক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ। নিৰ্বাচনৰ নামত ৰাজ্যত ভয়ংকৰ কাণ্ড। কংগ্ৰেছ প্ৰাৰ্থীক লৈ দুৰ্বৃত্তৰ ভয়ংকৰ অপচেষ্টা।